কি খবৰ আপোনালোকৰ আশা কৰা সকলে বহুত বেছি ভালে আছে তোমাৰ ওচৰতে হৈ আছে চুমুৰীয়া মেলা মানে চুমুৰীয়া সত্ৰ আছে আৰু চুমুৰীয়া সত্ৰত হৈ আছে মেলা আজি মানে শেষ হ'ব মেলাখন তো ভাবিলো মেলাত যাওঁ আৰু আপোনালোক দেখাও মানে কেনেকুৱা মেলা গোটেইখিনি দেখাম বুলি ভাবিলো তো এইফালে আছে চন্দন ভাই এইফালে চন্দন ভাই আৰু এইফালে আছে ৰণদীপ ভাই তো এতিয়া আমি যাবলৈ ওলাইছোঁ তো তাতে যাই লগ পাইছোঁ গোটেইখিনি কেনেকুৱা মেলা কি হৈ আছে মেলাত কি আহিছে গোটেইখিনি দেখাম বুলি ভাবিছোঁ তো ভিডিঅ'টো আগলৈকে চাই থাকক गाइस अभी जाना पड़ेगा नदी से इधर है रणदीप भाई इधर है नदी और उस पार में हमको जाना पड़ेगा और इधर है भैया जी अरे भैया थोड़ा हाई बोल दो लश्कर गया कोई बात नहीं तो जाता है देखते रहिए ब्लॉग को आगे এতিয়া আহি পলো আমি চুমুৰীয়া সত্ৰত আৰু চাবৰে কিমান মানুহ চাৰিওফালে কেৱল চাওক আৰু পিছফালে আছে গেটখন আৰু এতিয়া ভিতৰলৈ যাম আৰু মানে বহুত ডাঙৰ মেলা হয় তো গোটেইখিনি দেখুৱাইছোঁ কেনেকুৱা কি মেলা তো চাই থাকক আৰু ব্লগটো আগলৈকে এইফালে আছে কাঠৰ বস্তু লাগে লাগে ले जाओ तो गाइस रसदीप यहाँ पर गान चला रहा है और यहाँ पर लगा हेडशॉट पट्टे से তো গাইস আমি এতিয়া আহি পালো চুমুৰীয়া সত্ৰ তো এইফালে চাব পাৰে এখন হল চুমুৰীয়া সত্ৰৰ গেট মানে এটা চাৰিওফালে গেট হয় এইখিনি গেট চাব পাৰে গেট আৰু এইফালে কাষতে আছে নদী চুমুৰীয়া সত্ৰ মানে কাষতে নদী আছে আৰু নদীৰ সন্মুখত আছে এতিয়া চুমুৰীয়া সত্ৰ তো এতিয়া ভিতৰলৈ যাবলৈ যত্ন কৰিম তো আপোনাক গোটেইখিনি দেখুৱাম তো আগত আছে গেটখন তো এতিয়া ভিতৰলৈ যাওঁ তো গাইছ মেইন গেটখনতে মানে নোসোমালোঁ মানে এইফালে সোমাব নোৱাৰি তো আগত আৰু এখন গেট আছে আপোনাক দেখাই দিওঁ তো গাইছ চাওক এইফালে এখন গেট আছে এখন গেট আৰু এতিয়া সোমাবলৈ আগতে জোতা চেণ্ডেল খুলি ল'ব লাগিব তো যিহেতু আপোনালোকে চাব পাৰিছে চাইনবোৰ্ড লেখা আছে ধুনীয়াকৈ জোতা চেণ্ডেল খুলি লওক তাৰপিছত প্ৰৱেশ কৰক তো গাইছ এইখন হ'ল সত্ৰ গাইছ এতিয়া আমি সোমাই আহিলোঁ সত্ৰৰ ভিতৰত তো গাইছ চাওক কিমান ধুনীয়া মানে সত্ৰখন মানে বহুত ধুনীয়া হয় তাৰ লগতে বহুত ডাঙৰ সত্ৰ হয় তো আপোনালোকক দেখাই দিওঁ একবাৰ তো গাইছ চাওক কিমান ডাঙৰ সত্ৰ গাইছ তো আগত যাওঁ আৰু আগত কি আছে আপোনালোকক দেখাবলৈ যত্ন কৰিম তো গাইছ চাওকচোন তো গাইছ বৰ্তমান আছোঁ আমি সত্ৰৰ ভিতৰত তো গাইছ আপোনালোকে চাব পাৰিছে যে মোৰ পিছফালে আছে সত্ৰ তো গাইছ চাওক কিমান ডাঙৰ সত্ৰ আৰু বহুত পুৰণি সত্ৰ হয় তো এতিয়া ওচৰত যাওঁ আৰু ওচৰত যাই আপোনাক চিনেমেটিক হিচাপে দেখাওঁ সত্ৰ মানে কেনেকুৱা আৰু ক'ত কি আছে চিনেমেটিক হিচাপে আপোনাক দেখাওঁ তো ভিডিঅ'টো চাই থাকক গাইছ তো এইফালে মানে এটি ৰুম আছে ৰুম মানে ঘৰৰ নিচিনা কিবা মানে মন্দিৰ হ'ব চাগে নাজানো তো ভালকৈ যদি কোনোবাই জানে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাবচোন আৰু এইফালে মানে বহাৰ ঘৰ বা কিবা কিবি সভা যাতে ইয়াতে হয় নাম চাম ইয়াতে হয় কিজানি গাইছ আৰু তো গাইছ ইয়াতে আহি মানে এজন ককাক লগ পাইছিলোঁ আৰু ককা মানে আমাৰ ইয়াৰ বিষয়ে মানে চুমুৰীয়া সত্ৰৰ বিষয়ে আমাক অলপমান ক'লে তো আপোনালোকে চাব পাৰিছে নিশ্চয় ঠাক যে দেখা পাইছে আপোনালোকে মানে বিল্ডিঙত থাকৰ নিচিনা ঠাক দেখা পাইছে যে আপোনালোকে বহুত ঠাক মানে ওপৰলৈ আছিল তো ওপৰত চাওক গাইছ ওপৰত মানে বহুত ওপৰলৈ আছিল কিন্তু কি হ'ল 1950 চনৰ ভূমিকম্পত মানে এই ঠাকবিলাক যে দেখা পাইছে ঠাকবিলাক মানে বহুত তললৈ দাবি গ'ল মানে 3টা ঠাক আছিলে এনেকুৱা দেখা পাইছে যে এটা মানে ঠাক আছে বৰ্তমান এনেকুৱা 3টা ঠাক আছিলে আৰু 3টা ঠাক মানে তলত মানে দাবি গৈছে তো গাইছ চাওকচোন আৰু বহুত পুৰণা সত্ৰ হয় আৰু গাইছ চাওক এইবিলাক যে দেখা পাইছে এইবিলাক মানে কি হ'ল ৰংঘৰ কাৰেংঘৰ যেনেকুৱা আপোনালোকে হয়তো ৰংঘৰ কাৰেংঘৰৰ হিষ্টৰী অলপ চলপ আপোনালোকে জানে নিশ্চয় তো ৰংঘৰ কাৰেংঘৰ যেনেকুৱাকৈ বনাইছিল আগৰ দিনৰ বালি মাছ তাৰপিছত বেলগছৰ আঠা কিবা কিবিৰে বনাইছিল সেনেকুৱা ধৰণে এই সত্ৰখনো বনোৱা হৈছিল গাইছ তো এতিয়া পিছফালে যাওঁ মানে সন্মুখৰখিনি আপোনালোক দেখিবলৈ এতিয়া যাম পিছফালে কেনেকুৱা আপোনালোকক দেখাম তো চাই থাকক তো গাইছ এইখনে আছিল চুমুৰীয়া সত্ৰ আপোনাক দেখুৱালোঁ ৰণদীপ ভাই কেনেকুৱা লাগিছে চুমুৰীয়া সত্ৰখন বঢ়িয়া তাৰপিছত এইফালে চন্দন ভাই মজা লাগিলে গাইছ মানে মজা এনেকুৱা ডাঙৰ হ'ব বুলি মই ভবা নাছিলোঁ গাইছ বহুত ভাল লাগিছে আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ আমি 3টাই মানে ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ এইবাৰ তো বহুত ভাল লাগিছে মানে এনেকুৱা লাগি আছে যে ইয়াতে থাকি যাওঁ তো আগত আছে মেলা আৰু মেলাখন এতিয়া আপোনাক দেখাম তো ব্লগ গাইছ তো গাইছ আমি এতিয়া আহিলোঁ মেলাত আৰু ইয়াতে মানে মেলাখন ইয়াতে পাতিছে মানে সত্ৰৰ পৰা অলপমান দূৰত বেছি দূৰত নহয় অলপমান দূৰ হ'ব আৰু অলপমান দূৰতে মেলাখন পাতিছে মানে ধুনীয়া মেলা পাতিছে আৰু বহুত বস্তু কিবা কিবি আহিছে তো আপোনাক দেখাই থাকিবলৈ যত্ন কৰিম তো চাই থাকক আৰু গাইছ দোকান গাইছ চাৰিওফালে কেৱল দোকান কিন্তু পকেটত নাই পইচা চেণ্ডেলৰ দোকান গাৰ্লফ্ৰেণ্ডৰ কাৰণে চেণ্ডেল লৈ যাব পাৰিলোঁ হয় আমি দুটা কিন্তু দুৰ্ভাগ্যৰ বেপাৰ আমাৰ দুটাৰে এটাৰো গাইছ গাৰ্লফ্ৰেণ্ড পইচা আছে গাইছ গাৰ্লফ্ৰেণ্ড নাই
আৰু ৰণদীপ গৈছে মুতিব গাইছ 200 চেণ্ডেল 200 লৈ যাওক গাইছ দোকান মোবাইল লাগব নেকি দাদা কিমানকে 200 টকা কোম্পানী দিয়ক একো নাই চলব গাইছ যদি আপোনালোক কালৰ দাগ আছে ঢালৰ দাগ আছে যদি ইয়াতে ঠিক হৈ যাব গাইছ ইয়াতে কালৰ দাগ ঢালৰ দাগ চব ঠিক হৈ যাব আৰু এইফালে আছে গাৰ্লফ্ৰেণ্ডৰ কাৰণে দিব গিফ্ট কাণফুলি আৰে ভাই চাইড দে না কাণফুলি আছে আৰু এইফালে আছে সৰু চলিৰ মানে আমি যে সৰুতে খেলিছিলোঁ যে সেই বস্তু টাইপৰ কিবা কিবি আছে গাইছ কাপোৰ লাগিব নেকি কাপোৰ গাইছ চব কাপোৰ ইয়াতে এভেইলেবল যি লাগে গাইছ কাপোৰ নহয় কাপোৰ গাইছ বেলেগ কাপোৰ এইবিলাক আমাৰ দখনা নহয় মেখেলা চাদৰ তো গাইছ এখন আছিল চমৰীয়া মেলা আৰু এইফালে আছে ৰণদীপ ভাই কেনেকুৱা লাগিল বঢ়িয়া লাগছে গাইছ আমি মানে ইমান আশা কৰা নাছিলোঁ যে ইমান ডাঙৰ মেলা হয় বুলি তো আহি কিনে একদম আচৰিত বহুত ডাঙৰ মেলা গাইছ যদি আপোনালোকে যদি আহিব বিচাৰে তেতিয়াহ'লে তো মেলা আজিৰ পৰা শেষ তো নেক্সট ইয়েৰহে আপোনালোকে আহিব লাগিব তো গাইছ বহুত ভাল লাগিছে ইয়াতে আহি আৰু আজিৰ ব্লগটো চাই আপোনালোকে কেনেকুৱা লাগিলে লগতে আপোনালোকক সত্ৰ দেখুৱালোঁ আৰু সত্ৰখন আপোনালোকে কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাবচোন আৰু নেক্সট ভিডিঅ' একদম ধামাকাৰ ভিডিঅ' আহি আছে তো যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ গাইছ ছাবস্ক্ৰাইব কৰি দিয়ক লগতে কাষত থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব আৰু এতিয়া যাম ঘৰলৈ যিহেতু আমি আবেলি আহিছিলোঁ আৰু এতিয়া বহুত ৰাতি হ'ল মানে 7টামান বাজে এতিয়া গাইছ তো এতিয়া যাম ঘৰলৈ চন্দন ভাই মানে আনিব গৈছে স্কুটি তো এতিয়া যাম ঘৰত তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল তো ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব লগ পাম অন্য এটা ভিডিঅ'লৈ অন্য এটা কণ্টেণ্টলৈ চ' আজিলৈ ইমানখিনিয়ে টাটা বাই বাই জয়